নিৰ্বাচন আহি আছে যিটো দলীয় পৰ্যায়ত আলোচনা হ'ব লাগে হোৱা নাই, কিন্তু আমাৰ কথা স্পষ্ট যে আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে নিৰ্বাচন খেলিম আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত আমাৰ এতিয়া দুইটা দলেই আছে। গতিকে সময়ৰ লগে লগে আমাৰ নেতৃত্বই সিদ্ধান্ত ল'ব কেনেকৈ ইয়াৰ ৰাজনৈতিক পৰিক্ৰমা অসমবাসীৰ কাৰণে দুৰ্ভাগ্য যে আমচুৰ নেতাই আজি শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পৰা হ'ল। তাৰমানে অসমৰ কাৰণে কিমান ভয়াৱহ ইংগিত। তাৰমানে এইসকল লোকে পৰিকল্পিতভাৱে অসমখনক এফালৰ পৰা গ্ৰাস কৰি গৈ আছে। এদিন ধুবুৰী গ্ৰাস কৰিলে, তাৰপিছত লাহে লাহে বৰপেটা গ্ৰাস কৰিলে, নলবাৰী গ্ৰাস কৰিলে, গ্ৰাস কৰি গৈ আছে। গৈ গৈ শেষত সিহঁতৰ লক্ষ্য হ'ল যে শিৱসাগৰক গ্ৰাস কৰিব। মানে শিৱসাগৰতো হাত দিবৰ কাৰণে তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। আৰু তেনেকুৱা মানুহক আজি কংগ্ৰেছ দলে আদৰি লৈছে। তাৰমানে আমাৰ অসমৰ কাৰণে কংগ্ৰেছ দল কিমান ভয়াৱহ আৰু আগ্ৰাসনকাৰীসকল আৰু কিমান ভয়াৱহ এই কথাটো বুজিছে। আৰু এই আগ্ৰাসনকাৰীক সহায় কৰি থকা দলবিলাকে হ'ল কংগ্ৰেছেই হওক, AUDF হওক, ৰাইজৰ দলেই হওক, লিভিং লেবাৰ পাৰ্টি হওক, এই সকলোৱে সেইসকলকে সহায় কৰি আছে। গতিকে অসমৰ কাৰণে সেই দলবিলাক অত্যন্ত ভয়াৱহ আৰু অসমীয়া মানুহে কথাটো এইটোৱেই, এতিয়া যিমান আগ্ৰাসনকাৰী আছে, মুখ্যমন্ত্ৰী যাক অচিনাকি লোক বুলি কয়, আগ্ৰাসনকাৰী যি মিয়া মুছলমান, তেওঁলোকে অসমখনক একেবাৰে গ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে। আৰু তেখেতসকলক সহায় কৰিছে কংগ্ৰেছ দল, ৰাইজৰ দল, লুৰিণৰ দল বা AUDF, এইসকলে সম্পূৰ্ণ অপেনলি সহায় কৰিছে। গতিকে অসমৰ ৰাইজে বুজিব লাগিব যে আমাৰ ভয়াৱহতা কাৰ পৰা আছে। গৌৰৱ গগৈ মৌন হৈ থকা মানে মৌনতা সন্মতি লক্ষণ। তেওঁৰ সন্মতি আছে কাৰণে মৌন হৈ আছে। তেওঁতো মুখ খুলি ক'ব পৰা নাই, ক'ব নোৱাৰা মানে। আৰু গৌৰৱ গগৈ স্বাভাৱিকতে ইয়াত সন্মতি দেখাব, কাৰণ যাৰ পৰিয়ালত তিনিটাকৈ বিদেশী থাকে তেওঁতো আৰু বিদেশীৰ লগত থাকিব ন, স্বদেশীৰ লগত থাকিব। সেইকাৰণে এইটোৱে আটাইতকৈ ডাঙৰ ভয়াৱহ ইংগিত যে ৰেজাউল কৰিমক লগত পোৱাৰ লগে লগে তেওঁ ক'ব পৰা হৈ গ'ল যে বুজিছোঁ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে অংকটো বুজি পাইছে, ৰেজাউল কৰিম গৌৰৱ গগৈৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকো হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব পৰা হ'ল। এতিয়া ইংগিতটো বুজি আছে যে কি হ'বলৈ গৈ আছে, আৰু এইটো যে আমি হ'বলৈ নিদিওঁ, অসমৰ ৰাইজে যে নিদিয়ে, তাৰ কাৰণে মাৰ বান্ধি থিয় হ'ব লাগিব। আমি চেষ্টা চলাই আছো, কাৰণ এই গোটেই যিটো পুঁজি, এই পুঁজিটো আমি কেন্দ্ৰ চৰকাৰৰ পৰা পাওঁ। 90% কেন্দ্ৰ চৰকাৰে দিয়ে, 10% আমি দিওঁ। পুঁজি যেতিয়াৰ পৰা ফ্ল'টো বন্ধ হৈছে তেতিয়াৰ পৰা আমি বিভিন্ন সময়ত তেওঁলোকৰ পাৰফৰ্মেঞ্চ গেৰাণ্টি, চিকিউৰিটি মানি ইত্যাদি দি সহায় কৰাৰ চেষ্টা কৰিছোঁ। কিন্তু কেন্দ্ৰৰ পুঁজিটোক অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষতে পুঁজি দিয়া নাই। গতিকে অহা এই মাহৰ 28 তাৰিখে কেন্দ্ৰত এখন সভা আছে, আমাক সকলো মন্ত্ৰীকে তালৈকে মাতিছে। গতিকে মই ভাবোঁ যে তাৰ পিছত এটা সিদ্ধান্ত আহিব, কাৰণ সকলো ৰাজ্যৰে এই সমস্যাটো হৈছে। যি কাৰণতে নহওক, যিহেতু মিছনটো শেষ হৈ গৈছিলে, নতুনকৈ এক্সটেনশ্যন হৈছে, এই ট্ৰানজেকশ্যন পিৰিয়ডটোৰ অকণমান অসুবিধা হৈছে। মই ভাবোঁ এটা ভাল সমাধানটো আহিব। যি কংগ্ৰেছে স্বাধীনতাৰ 70 বছৰত অসমত 1% মানুহক পানী দিছিল, তেওঁলোকে আমাৰ চৰকাৰখনে 82% মানুহক পানী দিলে, তাক আৰু সমালোচনা কৰাৰ অধিকাৰ ক'ত আছে? আমি 5 বছৰত 82% দিছোঁ। 70 বছৰত, স্বাধীনতাৰ 70 বছৰত তেওঁলোকে 1% দিছিল। কিন্তু পাৰ্থক্য ইমানে, সমালোচনা কৰিব ইছ্যু নাই কাৰণেতো এইবিলাক হৈ আছে। আচ্ছা, অখিল গগৈ এটা কথা কৈছে কি পুনৰ 5 বিধায়ক, বিজেপিৰ 5 বিধায়ক ৰাইজৰ দলত যোগদান কৰিব, অখিল গগৈ কৈ আছে। অখিল গগৈ কেতিয়া কি কয়, আচলতে অখিল গগৈৰ কথাবিলাক আপোনালোকৰ দৰে ব্যক্তি সুধিলে মোৰে দিগদাৰ লাগে, কাৰণ কেতিয়া কি কয় আমি আচৰিত হৈ যাওঁ। যে অখিল গগৈ সাধাৰণতে এজন জনপ্ৰতিনিধি মানে 1-1.5 লাখ মানুহৰ ভোট লৈ আহিছে। গতিকে তেওঁ অন্ততঃ সংযমভাৱে শুদ্ধ কথা, সঠিক কথা কোৱাটো আমি বিচাৰোঁ। কিন্তু তেওঁ কেতিয়াবা কেতিয়াবা এনেকুৱা অদ্ভুত কথা কৈ দিয়ে যে তাৰ উত্তৰো আমাৰ ওচৰত নাথাকে। আমি শুনিলে আচৰিত লাগে যে এজন বিধায়কৰ তেনেকুৱা কথা ক'ব পাৰে নেকি? কিমানে আপুনি যি কৈ আছে, অখিল গগৈৰ কথাত বহুত গুৰুত্ব দিব লগা নাই, কাৰণ তেওঁ ৰাতিপুৱা কি কয়, গধূলি কি কয়, কেতিয়া কি কয় ঠিকনা নাই, আৰু তেওঁ ক'ত কেতিয়া কি কয় তেওঁ নিজেও নাজানে।